নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, এয়া ঘৰটো সামৰি পেলাই ৰেডি। এয়া বিচনাখন সামৰিলোঁ আৰু ইফালে গাৰুকেইটা থৈ দিলোঁ ইয়াত, আৰু ইফালে আলনা সামৰি দিলোঁ আৰু ঘৰটো মচিলোঁ ৰাতিপুৱাই। আৰু গা পা ধুই পূৰা ৰেডি, মূৰটো ধুই দিলোঁ আজি, যিহেতু আজি নামঘৰলৈ যাবলৈ লাগিব সেইকাৰণে। আৰু ইফালে চাওক পূৰা ৰাতিপুৱা কামখিনি হৈ গৈছে আৰু ইফালে সামৰি পেলাই ইফালে কিতাপ বাহিৰতো দেখুৱাইছোঁ দেই। আৰু ধুনীয়া কিবা কথা পাতি আছে দেই, আৰু সৰু নমলি আছে, আৰু ইফালে বাহিৰতো দেখুৱাইছোঁ দেই। এইফালে মানুহজনে দা ধৰাই আছে, কাপোৰ মেলি দিছোঁ। বাৰান্দা মচি দিলোঁ, পাকঘৰটো মচিলোঁ ৰাতিপুৱাই, আৰু এন্ধাৰ হৈ আছে। লাইটৰ চুইচটো দি দিওঁ, চুইচ দি দিছোঁ। আৰু ফালে বাঙি আৰু মানুহজনে ৰাতিপুৱাই, মই যিহেতু ঘৰৰ কাম কৰি আছিলোঁ, ঘৰ চৰ মচিব লগা হৈছে, আজি বছৰেকীয়া সকাম। সেয়া আজি মানুহজনকে চাহখিনি বনাই খাবলৈ দিলোঁ। এতিয়া মই চাহখিনি খাম আৰু ধুনীয়াকৈ এতিয়া বাহি কামখিনি কৰি হৈ গৈছে। এতিয়া চাহখিনি খাই লওঁ, চাহখিনি খাই পেলাই আকৌ ভাতৰ যোগাৰ কৰিবলৈ লাগিব। আৰু আপোনালোকে মোৰ চেনেলটো চাই যদি ভাল পাইছে, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।